Hello guys, welcome back to my channel. সকলো ভালে আছে আৰু আমিও ভালে আছো। তো আজি আছে 31st 23 বিদায় দিম আৰু কেটামান সময় আছে আৰু আজি যেটো 23 বিদায়টো হেতু কাৰণে আমি ঘৰতে এটা সৰুকে আয়োজন কৰিছো। তো ঘৰতে খাম ঘৰখিনিয়ে আমি কেটাই। সো চাই থাকিব ভিডিওটো শেষলৈকে আৰু আমাৰ ফালৰ পৰা সকলোকে হেপী নিউ ইয়াৰ। তুমি কৈ দিয়া Honestly, Happy New Year. Part of the episode New Year start work. আৰু 12টা লৈকে আমি কি কৰো দেখুৱাই যাম ভিডিওটোত স্কিপ নকৰাকে চাই যাব। ফাইনালি গাইস এসাক আমি মাংস পুৰি আছো সাতৰ ওপৰত এটো চিকেন এসা চিকেন এফালে আছে আপোনাৰ গাহৰি এইবিলাক আমি পুৰিম এবোৰ চিকেন এফালে ভন্টিয়া পুৰি আছে এইফালে মই বনাই আছো এতিয়া গাহৰি পুৰিম পুৰা চিকেন ৰেডি হৈ গ'ল এতিয়া গাহৰি পুৰিম দুটো দি দিব লাগিছিলে আৰু সে এই কি পিছ আজি ডবলা গাহৰি কল গাহৰি जब और पानी में मिला के जहर पिलाएंगे वो जब तेरे अपनी में मिला के तुझे जहर पिलाएंगे वही हाथ काटेंगे तेरे जो हाथ তো চিকেন হেহে ওর ভাই আয়া আৰু আছে গাহৰি वो ये ना पता चले तो मेरे दिल में आ जाना মছলা লাগিছিল নি मगर মছলা দিও না इस तरह से कि फिर लौट के न जाना कहीं कभी शाम ढले तो मेरे दिल में आ जाना वो लगे रंगने तो मेरे दिल में वो मेरा घर जलाने वाले सुन मेरी सो चिकन তুমি এখানে সকি লৈ আহা ইয়াৰ অবস্থা কেলে ফাইনেলি গাইজ এতিয়া আমাৰ সকলোবিলাক বনাই শেষ হৈ গ'ল এতিয়া আমি খাম আৰু লাহেকে এতিয়া 12টা বাজিল সকলোকে হেপী নিউ ইয়াৰ আমাৰ ফালৰ পৰা এইটো বছৰ সকলোৰে ভালে কুশলে যাওক ৰ'ব আজি আপোনালোকক আইটেমখিনি দেখুৱাই দিছোঁ আকৌ একটু গাহৰি নেমু টেঙা পিটিকা আছে পালেং চাটনি চব্জি মাছ আৰু কণীটো আগতে খালো এতিয়া আমি খাবলৈ আৰম্ভ কৰি দিলো এইফালে পাপায়ো খাই আছে তো গাইস এতিয়া কিমান বাজিলে এতিয়া 12টা বাজি গ'ল যেতিয়াকে নিউ ইয়াৰ সোমালে আৰু তাৰ কাৰণে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ 2024 আৰু আমাৰ ব্লগটো শেষ কৰিলো আৰু এনেকৈ আমি সেলিব্ৰেট কৰিলো আৰু সৰু সৰুকে আৰু এনেকৈ আগন্তক দিনত সেলিব্ৰেট কৰি যাম
আশীৰ্বাদ কৰিব যাতে আমাৰ দুটাৰ মাজত হাই কাজিয়াবিলাক অন্ত পৰে আৰু বহুত কাজিয়া কৰে কাজিয়া মেইন মই অলপ কুল হৈ থাকোঁ কিন্তু যদি আৰু সেই কাজিয়াখন মানে যদি মই কুল হৈ নাথাকোঁ নে তেতিয়া আৰু কাজিয়াৰ অন্তিম পৰ্যায়টো বহুত বেয়া হ'বগৈ চাগে সেইকাৰণে আপোনালোকৰ পৰা এইটো আশীৰ্বাদ বিচাৰিছোঁ যাতে আজিৰ পৰা আৰু আমাৰ কাজিয়া অন্ত পৰে মানে সৰু সৰু কাজিয়া তাতে মানে ক্ৰাউডটো বেছি হৈ যায় মই অলপ কুল মাইণ্ডৰ মানুহ কুলকৈ থাকোঁ আৰু এনেই বহুত হাইপাৰ হয় মই একচুৱেলি কিন্তু কুল হয় আৰু সেইদিনাখন এজন MBBS ডক্টৰ তেখেত আহিছিলে তেওঁ মোক এটা কথা ক'লে যে এডজাষ্ট কৰিবলগীয়া হয় মই ৱাইফৰ লগত তেখেত MBBS ডক্টৰ চৰকাৰী ডক্টৰ হয় তেখেত মোৰ ঘৰত আহিছিলে তেখেতে ক'লে মোৰ ৱাইফৰ লগত এডজাষ্ট 60-40 কৰোঁ কেতিয়া মই 70 হৈ যাওঁ 80 হৈ যাওঁ কৈছে 80লৈকে মই এডজাষ্ট কৰোঁ কিন্তু মোক এটা ভাল লাগিলে মই 18 কেলৈ এডজাষ্ট কৰিব লাগে তেতিয়া তেওঁ কৈছে যে মই 80লৈকে এইটো কাৰণে এডজাষ্ট কৰোঁ তেওঁ যাতে বুজি পাওক যে তেখেতে মোৰ কাৰণে ইমানখিনি এডজাষ্ট কৰিছে তো সেই অনুপাতে এডজাষ্ট কৰিলে বুলিয়ে যে আৰু চান্স ল'ব লাগে সেইটো নহয় কিন্তু এডজাষ্ট কৰিলে বুজি পাব লাগে চ' এডজাষ্ট নালাগে এডজাষ্ট কৰিবলগীয়া নহওক আমাৰ মাজত আমি এতিয়া যাতে আগন্তুক দিনত ধুনীয়াকৈ আপোনাক ধুনীয়া ব্লগ দি যাব পাৰোঁ আৰু মোৰ বহুত কাম আছে কৰিবলগীয়া আগন্তুক দিনত মই এটা প্লেন ভাবিছোঁ 2024ত বহুতকেইটা প্লেন কৰি আছোঁ তাৰ ভিতৰত 2023ত মই এখন বাগান কমপ্লিট কৰিছোঁ আৰু 2024ত মোৰ নিজৰ এটা মানে এইটো কিবা কৰিম বুলি কৈছিলোঁ এইটো কি আছিলে মোৰ এইটো প্লেনটো নিজৰ এটা মানে ইভেণ্ট এটা কথা ভাবিছিলোঁ আশীৰ্বাদ কৰিব যাতে ইভেণ্টটো এষ্টাব্লিছ কৰিব পাৰোঁ আৰু নিজৰ এটা প্ৰডাকশ্যন কৰিম বুলি ভাবিছিলোঁ আগন্তুক দিনত যিহেতুকে এক্টিং লাইনত আছোঁৱেই মেনেজমেণ্ট কৰোঁৱেই মিউজিকেলি চেলিব্ৰিটি মেনেজমেণ্ট কৰোঁ আৰু আগন্তুক দিনত নিজাকৈ এটা যাতে কৰিব পাৰোঁ নিজাববীয়াকৈ কমপ্লিট মোৰ নিজৰ ফাউণ্ডেশ্যনত আশীৰ্বাদ কৰিব এইও পঢ়ি আছে এইও কমপ্লিট কৰক আগন্তুক দিনত আমি দুই মিলি যাতে আপোনালোকক মনোৰঞ্জন থাকিব পাৰোঁ তাকে আশীৰ্বাদ কৰিব তাৰকে কৈ মই ব্লগটো সামৰি দিছোঁ আৰু এই কিবা ক'ব চাগে ঠিক আছে এইখিনিয়ে সকলোৱে ভালে থাকক চবৰে সুখ শান্তি হওক এইটো বছৰ চ' এইখিনিয়ে তেতিয়াহ'লে আজিলৈ আহিছোঁ ব্লগটো সামৰিছোঁ ইয়াতে গুড নাইট বাই বাই এণ্ড এগেইন হেপী নিউ ইয়েৰ 2024 বাই বাই